এই ফেস ওয়াশটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ইলেক্ট্ৰলাইট ফেস ওয়াশ বুলি ব্ৰেণ্ডে ক্লেম কৰে। মই নিজৰ স্কিনত ট্ৰাই কৰিছো, সো মই নিজৰ ৰিয়েল এক্সপেৰিয়েন্স শ্বেয়াৰ কৰিম। হাই এভৰিৱান, মই শাহনাজ আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ফেস ওয়াশৰ হনেষ্ট ৰিভিউ। সো এই ফেস ওয়াশটোৰ নাম হৈছে ৱাও স্কিন চায়েন্স হাইড্ৰচাৰ্জ ইলেক্ট্ৰলাইট ফেস ওয়াশ। এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ইলেক্ট্ৰলাইট ফেস ওয়াশ বুলি ব্ৰেণ্ডে ক্লেম কৰে। এই ফেস ওয়াশৰ মেইন ইনগ্ৰেডিয়েণ্টছবোৰ হৈছে মেগনেছিয়াম এনাৰ্জাইজ কৰে আৰু স্কিন কমফৰ্ট দিয়ে। সোডিয়াম PCA এভৰিডে হাইড্ৰেশ্যন মেইনটেইন কৰে। হাইলুৰনিক এচিড ৱাটাৰ বাইণ্ড কৰে যাতে স্কিন প্লাম্প আৰু বাউন্সি হৈ থাকে। আৰু কোকোনাট ৱাটাৰ ইলেক্ট্ৰলাইট ৰিচ হয়, মানে নেচাৰেলি গ্লো দিয়াত হেল্প কৰে। মেগনেছিয়াম, সোডিয়াম, PCA, হাইলুৰনিক এচিড আৰু কোকোনাট ৱাটাৰ এই ইনগ্ৰেডিয়েণ্টছবোৰে স্কিন গ্লোয়িং, হাইড্ৰেটেড, ব্ৰাইট আৰু ফ্ৰেছ কৰি তোলে। কোৱান্টিটি 100 ml, MRP 299। এই প্ৰডাক্টটোই ক্লেম কৰে যে স্কিন ক্লিনছ কৰি হাইড্ৰেশ্যন 200% বুষ্ট কৰে। যেতিয়া মই ইউজ কৰিলোঁ, টেক্সচাৰটো একদম স্মুথ জেল টাইপ আৰু ইজিলি স্প্ৰেড হয়। ফ্ৰেগনেন্সটো স্মুথ আৰু ৰিফ্ৰেছিং, ষ্ট্ৰং নহয়। মই এই ফেচ ওয়াশটো দিনত 2 বাৰ ইউজ কৰিছোঁ, মৰ্নিং এণ্ড নাইট। ড্ৰাই স্কিন, অইলি স্কিন, কম্বিনেশ্যন স্কিন, এই ফেচ ওয়াশটো অল স্কিন টাইপৰ বাবে পাৰফেক্ট। স্পেচিয়েলি ড্ৰাই স্কিন, কম্বিনেশ্যন স্কিন থকা মানুহৰ বাবে। সোপ ফ্ৰী, পেৰাবিন ফ্ৰী আৰু সিলিকন ফ্ৰী, মানে হাৰ্শ কেমিকেল নাই। ডেইলি ইউজ কৰিলেও স্কিন ড্ৰাই নহয়। ফেচ ওয়াশ ইউজ কৰাৰ আগত মোৰ স্কিন ডাল আৰু ডিহাইড্ৰেট লাগিছে। এতিয়া মই ফেচ ওয়াশটো ইউজ কৰিম। অলপ ফেচ ওয়াশ লৈ এৰাউণ্ড 1 মিনিট লাহে লাহে মাছাজ কৰিম। তাৰ পিছত মই নৰ্মেল পানীত ৱাছ কৰিম। এতিয়া মোৰ স্কিন সফ্ট, হাইড্ৰেট আৰু গ্লোয়িং লাগিছে। বিফৰ এণ্ড আফটাৰ, কিন্তু এইটো এবাৰ ইউজ কৰিলে নহয়, ৰেগুলাৰ ইউজ কৰিলেহে ভাল ৰিজাল্ট পাব। যদি আপুনি এই প্ৰডাক্টটো ইউজ কৰিব বিচাৰিছে, তেনেহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত লিংক থাকিব, তাৰ পৰা অৰ্ডাৰ কৰি ল'ব।